সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মাই হ্যাপিনেছ চেনেললৈ আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো তাৰ আগতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে অসমীয়া নতুন বছৰৰ শুভেচ্ছা দিছো সকলোকে আৰু আশা কৰিছো সকলোৰে এই নতুন বছৰটোৰ যাতে ভালে যায় সকলো যাতে ভাল হয় তাৰে কামনা কৰিছো আৰু মই এতিয়া ফুল ড্ৰেছ আপত আছো ঘৰতে আজি এনেদৰে বিহু বুলি অকণমান ফূৰ্তি কৰি ফটো উঠিলোঁ সেইকাৰণে এনেদৰে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি দিনত বিশেষ সময় নাপালোঁ ভিডিঅ' কৰিবলৈ অকণমান কি কৰিলোনো দেখুৱাম আপোনালোকক বাৰু আৰু এতিয়া আজি বহাগৰ প্ৰথম দিনা বুলি ঘৰতে মাহ প্ৰসাদ দিছে দেউতাই ঘৰতে মা দেউতাই আৰু তাকে ঘৰৰ নামঘৰতে নাম গাইছে সেয়াও অকণমান দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো মই কাপোৰ সলাই আহিলোঁ কাৰণ ইমান গৰম পৰিছে আৰু যিহেতু ফটো উঠিবলৈ পিন্ধি লৈছিলোঁ সলাই আহিলোঁ কাপোৰ সলাই এতিয়া প্ৰসাদ দিব নামঘৰত সেইকাৰণে পিউ মাইনাকো উঠাই লৈ আহিছোঁ সেৱা জনাওঁগৈ নামঘৰত আজি বহাগৰ প্ৰথম দিন বুলি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সকলো আগৰ দৰে হৈ যায় সেয়েহে এতিয়া দেউতাই নাম গাই আছে ঠিক আছে বলকচোন তেতিয়াহ'লে এতিয়া আমি প্ৰসাদ খালোঁ দেখিলে আপোনালোকে এইদৰে ঘৰৰ আমি গোটেই কেইজনে মিলি পেলাই প্ৰসাদ খালোঁ বাহিৰৰ কোনো মানুহ মাতা নাই যিহেতু গম পাইছেই পৰিস্থিতি কেনেকুৱা আৰু আজি ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ মই এটা পিঠা বনাইছিলোঁ যোৱা ৰাতি সেই পিঠাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ঠিক আছে তেতিয়াহ'লে সেইটো আপোনালোকে চাব আৰু এবাৰ ট্ৰাই কৰিব আৰু সেইটো মই ইউটিউবতে পাইছিলোঁ নামটো তেখেতৰ পাহৰিছোঁ যোনে সেইটো বনাইছিলে তেখেতলৈ বহুত বহুত ধন্যবাদ তেখেতৰ ৰেচিপিটো ময়ো ট্ৰাই কৰিলোঁ আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ দেখিছেই নহয় এতিয়া আজিলৈ আহিছোঁ তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু শেষত সকলোকে আকৌ পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই মই এতিয়া যিটো পিঠা বনাবলৈ গৈ আছোঁ তাৰ কাৰণে এইখিনি বস্তু লাগে মই এনেদৰে গোটাই লৈছোঁ গোটেইখিনি সব সম পৰিমাণে লৈছোঁ
1 বাটি পিঠাগুড়ি লৈছোঁ, শুকান পিঠাগুড়ি, আৰু 1 বাটি আটা লৈছোঁ। তাৰপিছত ৰুকা নাৰিকল লৈছোঁ আধা বাটি। তাৰপিছত বগা তিল লৈছোঁ আৰু মিঠৈ লৈছোঁ সম পৰিমাণত 1 বাটি। নাৰিকল আৰু তিলখিনি অলপ কম হয়, বাকী গোটেইকেইটা বস্তু সম পৰিমাণৰ। আৰু 1 চামুচ ঘিউ লৈছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে নিদিব পাৰে। এতিয়া মই ফাৰ্ষ্টতে এই গুড়খিনি মিঠৈখিনি গলাই ল'ম। বাৰু চাই থাককচোন কেনেকৈ বনাওঁ। মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ এইদৰে। এতিয়া মই ইয়াত গৰম হৈ গৈছে, মই মিঠৈখিনি দি দিম এনেদৰে। তাৰপাছত মই 1 কাপ পানী দিম। আৰু গেছটো অকণমান প্ৰথমে কমাই ল'ম। এতিয়া এইদৰে মই গুলি থাকিম গলি নোযোৱালৈকে। এতিয়া চাওক গুড়খিনি গোটেইখিনি পানীৰ লগত মিক্স হৈ গলি গৈছে, কিন্তু এইখিনি মই অলপমান ফেন হোৱালৈকে গৰম কৰিম, উতলিবলৈ দিম অকণমান ফেন আৰু লিকটীয়া যেতিয়া হ'ব তেতিয়া এইখিনি মই গুড়খিনি নমাই ল'ম। এতিয়া অলপমান এনেদৰে লৰাই থাকিম আৰু ফেন উঠিবলৈ দিম। এয়া চাওক ভালদৰে উতল আহিছে। এতিয়া এইখিনি অলপ লিকটীয়া যেন হৈছে, এয়া অলপ। এতিয়া এইখিনি মই অফ কৰি এটা বাতিত, গেছটো অফ কৰি এটা বাতিত কাঢ়ি ল'ম। চাওক ভালদৰে উতল আহিছে। এনেকৈ উতল অহালৈকে এইখিনি তৈয়াৰ কৰিব লাগিব। অকণমান আঠা জাতীয় হৈছে। এতিয়া এইখিনি এটা বাতিত মই কাঢ়ি ল'ম। এইখিনি চাওক মই বাতি এটাত কাঢ়ি থৈছিলোঁ এনেকৈ। এতিয়া এইখিনি হাতেৰে চুব পৰাকৈ ঠাণ্ডা হৈ গ'ল। একদম ঠাণ্ডা হ'লে নহ'ব, হাতেৰে চুব পৰাকৈ ঠাণ্ডা হ'লেই এইখিনি দিব পৰা হৈ গ'ল। আৰু এতিয়া মই এনেদৰে এটা বাতিত এই গোটেইখিনি দি ল'ম। মই এনেদৰে পিঠাগুড়িখিনি দি লৈছোঁ আৰু আটাগুড়িখিনি দি ল'ম। তাৰপাছত মই নাৰিকলখিনিও ইয়াত দি দিম। আৰু তিল মই বেছি নিদিওঁ, পিছত লাগতিয়াল হ'ব। এতিয়া অলপমান দি দিম তিল। তাৰপাছত মই ঘিখিনি দি দিছোঁ ইয়াত। ঘি আপোনালোকে দিবও পাৰে বা নিদিলেও হ'ব, অপশ্যনেল হয়। তাৰপাছত ইয়াতে মই জালুকৰ গুড়া অলপ দি দিম। এতিয়া এইখিনি মই একেলগে মিঠৈ পানীখিনি মই একেলগে ঢালি নিদিওঁ, অলপকৈ দি পেলাই এইখিনি এনেকৈ মই আটা মঠাৰ নিচিনা মঠি ল'ম। একেলগে ঢালি নিদিওঁ গোটেইখিনি, এনেকৈ দি পেলাই চামুচ এখনেৰে এনেকৈ দি ল'ব। তাৰপাছত এনেদৰে মঠি যাব আটা মঠাৰ দৰে। এতিয়া চাওক এইটো মোৰ মঠা হৈ গ'ল। এনেদৰে ভালদৰে মঠি ল'লোঁ। বেছি ঢিলাও হ'ব নালাগে আৰু একদম টাইটো হ'ব নালাগে। এই চাওক এনেকুৱা। এতিয়া পিঠাকেইটা বনাই ল'ম মই। এনেদৰে মই গোল বনাই লৈছোঁ। এনেকুৱা বেছি পাতলো নকৰিব, বেছি ডাঠো নকৰিব। এতিয়া মই ইয়াত কাটা চামুচেৰে এনেকৈ হেঁচি দিছোঁ। আৰু এতিয়া মই এনেদৰে ইয়াত তিল এনেকৈ লগাই ল'ম। ইয়াত দেখিছেনে? এনেদৰে তিল লগাই ল'লোঁ। তাৰপাছত এখনত এনেকৈ থৈ যাম। বাৰু চাই থাককচোন।
সেয়া চাওক ৰেডি হৈ গ'ল পিঠাখিনি। এনেদৰে আপোনালোকেও বনাই চাব পাৰে, খাই ভালেই লাগিছে, পূৰা মচমচীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে।